নমস্কাৰ, মই কৰবীয়ে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এয়া মই গছৰ পৰা তিয়হ ছিঙিব আহিছোঁ। চাওকচোন, এয়া তিয়হ ছিঙি ল'লোঁ আৰু আপোনালোকক আমাৰ গছৰ কঁঠাল দেখাই আছোঁ ৰ'ব। এয়া চাওকচোন, ইমান ওচৰতে লাগিছে। কঁঠালডাল বহুত লাগিছিলে। এয়া মই হাতেৰে ছিঙিব পাৰিম। কঁঠাল খাই বাৰু কোনে কোনে ভাল পায়, আমি কিন্তু গুটি খায়ে ভাল পাওঁ কঁঠালৰ। ঘৰত কোনেও কঁঠাল নাখায়, পকিলে অকল গুটিবিলাকে খায়। এয়া মা পুঁই শাক ছিঙি আছে। আপোনালোকৰ ফালে বাৰু কি বুলি কয় কমেণ্ট কৰি ক'বচোন। মা পুঁই শাক ছিঙাত ব্যস্ত হৈ আছে, মই অকণমান ভিডিঅ' কৰি ল'লোঁ আৰু। মোৰ ভিডিঅ'বোৰ আপোনালোকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। ডাঙৰ ডাঙৰ হৈছে। এটা বস্তু দেখাওঁ ৰ'ব আপোনালোকক। এয়া চাওকচোন, পানী পানী হৈ আছে চবফালে। এয়া ৰঙালাও সৰু হৈ আছে বাৰু, এতিয়া ছিঙিবৰ হোৱা নাই। ঘৰত বস্তু লাগিলে কিমান ভাল লাগে ন, ছিঙিও ভাল লাগে, খাইও ভাল লাগে। এইফালে চাঙিত বগাই গৈছে, ছিঙিব দিগদাৰ হৈছে। গৰমত ঘামি মোৰ অৱস্থা নোহোৱা হৈ গৈছে একদম। আপোনালোকৰ ফালে বাৰু গৰম কেনেকুৱা পৰিছে? চাওকচোন, গোল নেমুডাল ইমান ধুনীয়াকৈ লাগিছে। ভালদৰে দেখা নাই চাগে, দেখাই আছোঁ ৰ'ব। এয়া দেখিছেনে বাৰু, কেইটামান ওচৰতে লাগিছে কিন্তু লগ পাই হাতেৰে। নিব হোৱা নাই, বেছি ৰস হোৱা নাই যে, সৰু হৈ আছে। মই দুটা ছিঙি লৈছোঁ, কাৰণ গোল নেমু খাই বেছিয়ে ভাল লাগে, গোন্ধটোতো বহুত ধুনীয়া লাগে। এতিয়া ঘৰলৈ যাওঁ, মাহঁতে যাই আছে। আপোনালোকক দেখালোঁ আমাৰ বাৰীখন, কেনেকুৱা পালে জনাব। এইডাল পাণৰ গছ, আমাৰ মা খুব তামোল খায়। কাৰো পাণ এইডাল ছিঙি আনিলোঁ। আমাৰ চুংগুক দেখাই দিছোঁ ৰ'ব দেই, চাওকচোন, একদম ইমান যুঁজি থাকে নহয়। এয়া দালিত দিবৰ কাৰণে কঁঠালৰ গুটি। আমাৰতো ডেইলি দালি বনালে কঁঠালৰ গুটি থাকেই। শাকখিনিও চাফা কৰি লওঁ মই, সকলোখিনি চাফা কৰি ভালদৰে কাটি মেলি একেবাৰে পাকঘৰলৈ যাওঁ। ভাজিখন বনাবলৈ একেবাৰে সহজ, সকলোৱেতো জানেই, সেইকাৰণে আৰু বেছি দেখাই নাথাকিলোঁ। আজি সকলোবোৰ ঘৰৰ বস্তুৰে দুপৰীয়াৰ সাজটো খালোঁ আমি। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, অতি সোনকালে লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। বাই বাই।